वो उसको चिंता है ना? समझ जानते हो जुबिन गार्ग को? उसमें अभी तो हसी हसी रहे रहे কিন্তু এই লোক একদম বাকি ওরা কংগ্রেচুলেশনস স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজতে আৰু আপোনালোকৰ চাই আছে হেল্ল' মানে ইউটিউব চেনেল মানে মোৰ মিজোৰাম ট্ৰিপৰ ছেকেণ্ড ভিডিঅ' মানে এপিছ'ড নাম্বাৰ 2 আৰু এইফালে বঢ়িয়াকৈ এতিয়া বাজিল আপোনাৰ 6টা তো এইফালে বাজি আছে আপোনাৰ 5টা 48 হৈছে তো এতিয়া আমি ওলাই দিম স্কাই ড্ৰাইভৰ কাৰণে আৰু এইফালে আমাৰ নয়ন ভাই মানে ভিডিঅ' এডিট লাগিয়ে গৈছে মানে থিয় হৈ নেকি ৰা এইফালে ই থিয় হৈ এইফালে আমাৰ ডিংকু ৰেডি নে একদম ৰেডি একদম এই পুৰা ৰেডি আৰু গাইছ বঢ়িয়াকৈ এইটো লুকত ওলাই গৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব আৰু বাকী যি কি নহওক এইফালে আমাৰ বিচিনা আৰু কি গাইছ নেক্সট ভিডিঅ'ত এইটো পাব কালি আমি এই জেগাত যাই আছোঁ এইটো আপোনালোকে কমেণ্ট কৰিবচোন এইটো জেগাটোৰ নাম কি তো কমেণ্ট কৰি ক'ব এইটো কি হয় আৰু ভিডিঅ'টো গম পাব আৰু গাইছ আমাৰ মেনুখন চাব নেকি বাৰু দেখা দেই নেকি উঠি যায় কেনে আৰু আমাৰ নয়নে গান বজাই আছে নয়ন গান বজাই দিয়ে भैया अच्छा भैया आपको हम लोगों को असम का जुबिंदा है ना वो उसको चिंता है ना समझ जानते हो जुबिन गार्ग को उसमें अभी तो अभी हसी हसी रहे व्यू हमारा असम का फेमस सिंगर है जुबिन हाल ही में उसका डेथ हुआ है लेकिन हमारा दिल में बहुत अभी है हमारे दिल में है बहुत दुख हुआ हाँ बहुत दुख हुआ हमको और वो नेचुरल डेथ नहीं था मतलब अच्छा उसको नेचुरल डेथ है हाँ अननेचुरल डेथ है इसके लिए अभी हम लोग जस्टिस नहीं मिला अभी तक हमको अच्छा ऐसे हाँ किसी ने मारा है वो हमारा असम में नहीं उसको सिंगापुर में जाके मारा है उसको उसका जो मैनेजर था ना मर्डर किया है अच्छा अभी उसका गाना सुनूंगा आप लोग हाँ दिखाऊंगा हिंदी गाना ही भी है उनको वो डिफरेंट भाषा में लैंग्वेज में गाना गाते थे और अभी उनका एक हिंदी गाना है मैं आपको सुनाऊंगा फाइनेली टिकेट লৈ ললো আৰু এইফালে বঢ়িয়াকৈ ইয়াতে লিখা আছে আৰু গাইছ ফাৰ্ষ্ট এণ্ট্ৰিতে এই লুক আৰু কি ক'ম আৰু দাও তলত চাব ভয় লাগে বে ফাইনেলি কি ক'ম আৰু এই জেগাত এইবিলাক তলত এইফালে এইবিলাক এইবিলাক আমি তলত এইবিলাক পাহাৰ বে এইবিলাক গছ গছনি বে তলত হাৰাব বিচাৰি গাইছ হাৰাব বিচাৰি নাপাব বুলি ক'লো আৰু এটা পাচন এটা কথা কওঁ দীঘল গুটি চলি বুলি কৈ যি এনেকুৱা চলি দুটা আহিছে এতিয়া দাউৰি ফুৰি আছে এনেকুৱা ভয় লাগিছে মোৰ এইটো একদম কিউট চলি এতিয়া ছোটে ছোটু हेलो बोलो हेलो हेलो से हेलो Hi, Tiro. Hi, Tiro. हाय कहाँ से हो I am from Aizawl, Tiro. अच्छा आइजल से आइजल अच्छा I am born and brought up in Aizawl. अच्छा नाइस गाइस
ৰেষ্টুৰেণ্টত আমি আৰু এতিয়া খাই আছোঁ আমি কোৰিয়ান ৰাইচ চিকেন তো 200 টকা তিনিটা লৈ লৈছোঁ বাৰু তাতে আপোনাৰ 10 টকা GST লয় কেছ আছে কেছ নিদিবি নেকি অনলাইনখিনি নাগে দে নাগে কেছে দিম গাইছ আমাৰ ডিংকুৰ গাড়ী লোৱা পাৰ্টি আৰু বাপা আৰু কোৰিয়ানটো যাব নোৱাৰে তো ইয়াতে মিজোৰামত এটা কোৰিয়ান ফ্ৰাইড ৰাইচ খা আৰু গাইছ কোৰিয়ান ফ্ৰাইড ৰাইচ খাই দিওঁ আৰু গাইছ আজি ঠেচি মাৰিম গাইছ আমাৰ কোৰিয়ান ভাল ফ্ৰাইড লাগছে? ৰাইচ আহি গ'ল আৰু আজিৰ এই খানাটো দিছে আমাৰ ছাৰে কাৰণ বাকী আমাৰ নতুন গাড়ী অ'ৰা কংগ্ৰেচুলেশ্যনছ থেংক ইউ সেইকাৰণে আৰু কিবা খাবি নে কি খা যদি এতিয়াই কওঁ আমি কিবা খাম ৰ কিন্তু এইফালে আছে ধুনীয়াকৈ এইখিনিয়ে কৈছোঁ যিখিনি যথেষ্ট ধুনীয়াকৈ আজিলৈ সামৰিছোঁ খালোঁ খাই বৈ উঠি কেনে কি জেগা ঠিকে আছে চাওঁ এইটো ৰাস্তা এইটো চাওঁ মানুহটো আহিছোঁ মানে এইখিনি এনেকুৱা এইফালে এইগিলা শিলৰ ৰাস্তা আহি কেনে এটা ভিউ পইণ্ট পায় ইয়াৰ পৰা এটা মানে নৰ্মেলি ভিউ পইণ্ট বঢ়িয়াকৈ চালোঁ ফুৰিলোঁ খালোঁ আৰু এতিয়া ফাইনেলি মানে ৰুমত যাওঁ এইফালে মানে ৰুমৰ অ'নাৰ আহি গ'ল মানে কি হয় এওঁকে আমি বুক কৰি দিছোঁ মানে ঘূৰাৰ কাৰণে যাতে আমাৰ সহজ হয় সেইবাবে এতিয়া বঢ়িয়াকৈ যাই আছোঁ বঢ়িয়াকৈ গান এটা শুনিলোঁ শুনি কেনে চলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল আহি কেনে তো আৰু নতুন ভিডিঅ' আহি আছে একদম মানে ছেটিছফাই হৈ গৈছোঁ একদম আৰু ভাল লাগিব হৃদয়ৰ পৰা মানে খোজ হৈ গৈছোঁ আৰু বেলেগ ক'বলৈ একো নাই বাকী যি কি নহওক এতিয়া ৰুমত যাওঁ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰোঁ তো কেনেকুৱা পালে জনাব কমেণ্ট কৰি কেনে আৰু যদি কোনোবা অহা নাই তো নিশ্চয় আহিব সঁচাকৈ বহুত বেছি ভাল লগা হয় কিন্তু ছানডে লৈ কেনে কেতিয়াও নাহিব বহুত প্ৰব্লেম ঘৰৰ পৰা ছানডে লৈ আহক ঘৰৰ পৰা ছানডে লৈ আহক কিন্তু ইয়াতে যদি ছানডে পৰে আহি না বহুত প্ৰব্লেম হৈ যাব সেইটো ক'লোঁ আৰু দিয়ক বাৰু